হেল্ল' এভৰিৱান নমস্কাৰ সকলোকে জনাইছোঁ আৰু বহুত দিনৰ পাছত এটি ব্লগ কৰিব ওলালোঁ প্ৰায় অকণমান কিবাকিবি প্ৰেক্টিছ আৰু কিবাকিবি ব্যস্ত হৈ আছিলোঁ গতিকে ব্লগ কৰাৰ পৰা একেবাৰে দূৰত হৈ আছিলোঁ তো আজি দেখাম আপোনালোকক তিনিচুকীয়া চহৰখন তিনিচুকীয়া চহৰৰ দুই এটা জেগা যিমানখিনি পাৰোঁ গতিকে চাওকচোন কেনেকুৱা লাগে 15 আগষ্ট আছিলে প্ৰথমতে গ'লোঁ শিৱধাম যি ঐতিহাসিক মন্দিৰ। নমস্কাৰ গাইজ, মোৰ ইউটিউব চেনেলে সকলোকে স্বাগতম জনাইছোঁ আৰু বহুত দিনৰ পাছত এটি ব্লগ দিব লৈছোঁ। আগৰবাৰ চেন্নাই ব্লগটো আধাখৰীয়া হ'ল, চ' কিছুমান ভিডিঅ' ডিলিট হৈ গৈছিলে। আৰু মোৰ লগত আজি মোৰ লগৰবিলাক আছে, এইফালে ভাস্কৰ আছে, ভাস্কৰ চিনাকি কৰাই দিয়া। এইটো আমাৰ বাইদেউৰ দেওৰ হয় আৰু এইটো বাইদেউৰ ভাগনা হয়। গোলাঘাটৰ পৰা আহিছে তেওঁলোক, তো আজি ব্লগত মোৰ লগ দিব। তো গতিকে ফাৰ্ষ্ট আমি আহিছোঁ তিনিচুকীয়া ব্লগ কৰিবলৈ। আজি ফাৰ্ষ্ট আমি ক'ত আহিছোঁ? শিৱধাম। তো শিৱধাম আজি আপোনালোকক দেখাম, চাই থাকক। শিৱধাম চোৱাৰ পিছত এতিয়া আমি পালোহি কৃষ্ণধাম মই দেখাই আছোঁ আপোনালোকৰ ভিতৰত কেনেকুৱা লাগে।
পুখুৰী মন্দিৰৰ পৰা সংগীবৃন্দৰ সৈতে এতিয়া আমি নেক্সট গৈ আছোঁ আন এটি মন্দিৰলৈ চাই থাকোঁ।
তিনিচুকীয়া ৰেলৱে জাংচন, ডাঙৰ জাংচন আচলতে অসমত, আৰু লাষ্ট জাংচন ক'ব লাগিব ইণ্ডিয়াত। গতিকে এয়া চাওক তিনিচুকীয়া জাংচন, নহয়নে ধুনীয়া? তাৰপিছত কাষতে আছে ৰেলৱে কলনী দুটা আছে, আচলতে দুভাগ আছে, কিন্তু মই সিজুগুৰি ৰেলৱে কলনীটো দেখাই দিবলৈ আপোনালোকক যত্ন কৰিছোঁ। ৰেলৱে কলনীৰ মাজে মাজে কেতিয়াবা বাইক চলাওঁ আমি, ভাল লাগে। প্ৰথম বাইক শিকোঁতে খুব আহিছিলোঁ এফালে। তাৰপিছত আমি পালোঁ ঐতিহাসিক নামঘৰ, জুৰীয়া নামঘৰ বুলি কয়, ষ্টেডিয়ামৰ ওচৰত। জুৰীয়া নামঘৰত ভিতৰত নোসোমাওঁ, যিহেতু আমি লেতেৰা ফেতেৰাকৈ ঘূৰি আছোঁ গোটেই দিনটো। গতিকে এয়া খুব ৰজা দিনত বনোৱা এটি নামঘৰ, জুৰীয়া নামঘৰ বুলি কয়। দুটা নামঘৰ আছে, গতিকে ইয়াত তিনিচুকীয়া আহিলে ইয়াত সোমাবলৈ নাপাহৰিব। এয়া হৈছে জুৰীয়া নামঘৰ, দুটাকৈ জুৰীয়াকৈ নামঘৰ আছে, আৰু খুব পুৰণা নামঘৰ, চাওক ৰজা দিনতে বনোৱা এটি নামঘৰ। তাৰপিছত আমি আহিলোঁ চলিহা বৰদলৈ নাগৰ নামঘৰ। এই নামঘৰটো দেখাইছোঁ কাৰণ খুব ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে, আৰু মোৰ ঘৰ যিহেতু চলিহা বৰদলৈ নগৰ, গতিকে ঘৰলৈ আহোঁতে এই নামঘৰটো দেখাই দিলোঁ। এয়া হৈছে আমাৰ ঘৰৰ ওচৰতে থকা এটি কমিউনিটি হল, নতুনকৈ নিৰ্মাণ কৰিছে। ৰাস্তাত যাওঁতে কেপচাৰ কৰি ল'লোঁ মোবাইলত। তাৰপিছত আমি সোমালোঁ ডন বস্কো চাৰ্চত। বহুত ডাঙৰ খ্ৰীষ্টমাছ হয়, খ্ৰীষ্টমাছত খুব ধুনীয়াকৈ সজায়, গছ গছনিবোৰ, আৰু বহুত ভিৰ হয়, বহুত মানুহৰ সমাগম হয় ইয়াত। গতিকে চাৰ্চ আহিলে কেতিয়াবা ইয়াত আহিব। নমস্কাৰ। মন্দিৰ গ'লোঁ, তিনিচুকীয়াখন যিহেতু জানে সকলো ধৰ্ম জাতিৰ মানুহ নিৰপেক্ষে থাকে, গতিকে আপোনাৰ গুৰুদ্বাৰা দেখালোঁ, মন্দিৰ দেখালোঁ, মছজিদ দেখালোঁ। এতিয়া আমি আহিছোঁ চাৰ্চত, ডন বস্কো চাৰ্চ। এটা খুব ডাঙৰ খ্ৰীষ্টমাছ হয় ইয়াত, খ্ৰীষ্টমাছ আহিলে বহুত ডাঙৰ হয়। আৰু ভাইটি দুজন আহিছে এইফালে, গতিকে তোমালোকে যদি খ্ৰীষ্টমাছত আহা খুব ভাল পাবা। গতিকে এয়া দেখি আছে আপোনালোকে বিভিন্ন ধাৰ্মিক স্থানবিলাক। মই ধাৰ্মিক স্থানবিলাকত সোমোৱা নাই আচলতে, গা পা ধুই আহিলে বেছি ভাল লাগে মই ভাবোঁ। য'ত ত'ত ঘূৰি ফুৰি এনেকৈ সোমাবলৈ খুবেই বেয়া লাগে। তো নেক্সট ব্লগবিলাকত মই দেখাবলৈ চেষ্টা কৰিম নিশ্চয় ভিতৰৰ পৰা। এতিয়া আহিলোঁ তাৰপিছত আমি চিৰাপতিস্থিত দেৱী মন্দিৰলৈ। বাছ ষ্টেণ্ডৰ প্ৰায় কাষত আছে, যিসকল ট্ৰেভেলাৰ্ছ আছে তেওঁলোকে কেতিয়াবা। এতিয়া আমি আছোঁ তিনিচুকীয়া চহৰৰ মাজমজিয়াত, এইফালে দেখাই দিয়া অকণমান। এইটো কয় চিৰাপতি বুলি কয়, চিৰাপতি মন্দিৰ এটা আছে, দেৱী মন্দিৰ। এয়া চব দেৱী মন্দিৰ, দেৱী মন্দিৰ হয় ইয়াত। খুব সুন্দৰ দুৰ্গা পূজা হয় আচলতে, আৰু আমি ইয়াতো আপোনালোকে দেখাই দিবলৈ চেষ্টা কৰিছোঁ। কাষতে হিৰো হোণ্ডা ডিলাৰ আছে, আৰু অকণমান এইফালে গ'লে আপোনালোকে বাছ ষ্টেণ্ড পাব, STC বাছ ষ্টেণ্ড এইফালে। গতিকে থেংক ইউ। তাৰপাছত আচলতে দেখাবলৈ বহুত জেগা আছে, কিন্তু আমাৰ প্ৰায় সময় শেষ হৈ আহিল সেইদিনা, যিহেতু 15 আগষ্ট আছিলে। গতিকে ঘৰ যাবলৈ হৈছিল, আন্ধাৰো হ'ল। পাইছোঁহি মানৱ কল্যাণৰ ইয়াতে খুব সুন্দৰ দুৰ্গা পূজা হয়, দুৰ্গা মন্দিৰত হয় দুৰ্গা পূজা, মানৱ কল্যাণ বুলি কয় ইয়াত। থেংক ইউ চোৱাৰ বাবে। আচলতে বহুত জেগা দেখাবলৈ থাকি গ'ল, পদ্মিনী ৰিজৰ্টৰ পৰা লৈ পিনে নপুখুৰী পাৰ্ক, ৰেলৱে পাৰ্ক, বিভিন্ন জেগা আছে। মই নেক্সট ব্লগত দেখাম চিয়'ৰ। পাৰ্ট 2 ব্লগ আহিব, আপোনালোকে চাবলৈ নাপাহৰিব। থেংক ইউ।